আমি এই মুহূৰ্তত লৈ আহিছোঁ উৰাবাতৰি অনুষ্ঠানৰ দৰ্শকসমূহৰ বাবে এটা ভয়ংকৰ খবৰ। ৰাজ্যত পুনৰ সংঘটিত হয় এক চাঞ্চল্যকৰ ঘটনা। ঘটনা সংঘটিত হয় মই নজনা এখন গ্ৰাম্য অঞ্চলৰ ভিতৰত। এবাৰ নহয়, দুবাৰ নহয়, লৈ আহিছে বাৰে বাৰে প্ৰাণে মৰাৰ ভাবুকি। আমি আজি আপোনালোকক দেখুৱাম গাৰ নোম শিয়ৰি উঠা এটা ভয়ংকৰ দৃশ্য। দিন দুপৰতে ঘটিবলৈ পায় এই ঘটনা। আমি পুনৰবাৰ জনাব বিচাৰিছোঁ যে ৰাজ্যত সংঘটিত হয় এক চাঞ্চল্যকৰ ঘটনা। দিন দুপৰতে ঘটিবলৈ পায় এই ঘটনা। ঘটনা সংঘটিত হয় মই নজনা এখন গ্ৰাম্য অঞ্চলৰ ভিতৰত। সেয়েহে ঘটনাস্থলীত এতিয়ালৈকে কোনো এটা প্ৰাণীৰ দেখা দেখি হোৱা নাই। আমি কিছু সময়ৰ পিছতে আপোনালোকক দেখুৱাম ঘটনাস্থলীৰ কিছু দৃশ্যাংশ। কিন্তু তাৰ আগতে এটা উৰাবাতৰি অনুষ্ঠানৰ দৰ্শকসমূহ পুনৰ জনাব বিচাৰিছোঁ যে ৰাজ্যত পুনৰ সংঘটিত হয় এক চাঞ্চল্যকৰ ঘটনা। আমি পোনে পোনে যাবলৈ বিচাৰিম আমাৰ সতীৰ্থ সাংবাদিক ভকুৰাৰ কাষলৈ। কেমেৰা পাৰ্চন পিলকুৰ সহায়ক ঘটনাস্থলীৰ কিছু দৃশ্যাংশ আমি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। কিন্তু তাৰ আগতে পুনৰ জনাব বিচাৰিছোঁ উৰাবাতৰি অনুষ্ঠানৰ দৰ্শকসমূহক যে ৰাজ্যত পুনৰ সংঘটিত হয় এক চাঞ্চল্যকৰ ঘটনা। বাৰে বাৰে লৈ আহিছে প্ৰাণে মৰাৰ ভাবুকি। দিন দুপৰতে ঘটিবলৈ পায় এই ঘটনা। ঘটনা সংঘটিত হয় মই নজনা এখন বহুদূৰ গ্ৰাম্য অঞ্চলৰ ভিতৰত। সেয়েহে এতিয়ালৈকে ঘটনাস্থলীত কোনো এটা প্ৰাণীৰ দেখা দেখি হোৱা নাই। কেমেৰা পাৰ্চন পিলকুৰ সহায়ক ঘটনাস্থলীৰ কিছু দৃশ্যাংশ আমি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। নিউজ ডেস্ক উৰাবাতৰি।